নমস্কাৰ, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি জানিম মকৰ ৰাশিৰ বিষয়ে তেওঁলোকৰ 2025 বৰ্ষটো কেনেকৈ যাব। তাৰ আগতে আমি আৰম্ভ কৰিম এটা ধুনীয়া অসমীয়া শায়েৰীৰ সৈতে। তুমি কি টকাৰ গৌৰৱ মোক দেখুৱাইছা? তোমাৰ সুবিধাৰ্থে কৈ দিওঁ, মোৰ ব্যক্তিত্ব বিক্ৰীৰ বাবে নহয়। তেন্তে আহক আমি আৰম্ভ কৰোঁ 2025 বৰ্ষটো কেনেদৰে যাব তাৰ বিষয়ে। যোৱা প্ৰায় 7 বছৰ ধৰি মকৰ ৰাশিত শনিৰ তাণ্ডৱ চলি আছিলে। যিহেতু শনি চাৰেচাতিৰ প্ৰভাৱ আছিলে আৰু এই প্ৰভাৱ প্ৰায় 7 বছৰ থাকে। গতিকে এই 7 বছৰত শনিয়ে আপোনালোকক অত্যাধিক কষ্ট দিলে। মানসিক যন্ত্ৰণাই আপোনালোকক কোঙা কৰিলে। কিমান ৰাতি শীতানৰ গাৰু চকু পানীৰে তিতিলে তাৰ কোনো ঠিকনা নাই। কিমান সম্পৰ্ক কোনো ঠিকনা নোহোৱাকৈ, কোনো সিদ্ধান্ত নোহোৱাকৈ ভাঙি গ'ল। কিমান সম্পৰ্কৰ মাজত তৃতীয় পক্ষৰ হস্তক্ষেপ আহিল। কিমান ভালদৰে সুখেৰে চলি থকা সংসাৰ ছিন্ন ভিন্ন হৈ পৰিল তাৰ কোনো গণনা নাই। বহুতৰ কৰ্মপদ গ'ল, বহুতৰ মানহানি হ'ল। শনিয়ে পাৰে মানে নচোৱালে। কিন্তু এইবাৰ শনিয়ে আপোনালোকক কৰ্ম অনুসৰি ফল দি যাব। যিহেতু 2025 বৰ্ষত শনি চাৰেচাতি শেষ হ'ব আৰু চাৰেচাতিৰ শেষত শনিয়ে কৰ্ম অনুসৰি ফল দি যায়। গতিকে আপোনালোকক জুয়ে পুৰা সোণ কৰি পেলাই নি এতিয়া শনিয়ে পুৰস্কাৰ দিবলৈ গৈ আছে। গতিকে 2025 বৰ্ষটো আপোনালোকৰ বাবে অভিনৱ হ'ব। আপোনালোকে এই বছৰটোত লাভ কৰিব বহুত ধুনীয়া সুখবৰ। বিশেষকৈ কৰ্মক্ষেত্ৰত আপোনালোকে লাভ কৰিব পদোন্নতিৰ সুযোগ, কৰ্মপ্ৰাপ্তিৰ সুযোগ। যিসকলে নতুনকৈ ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবি আছিল তেওঁলোকে আৰম্ভ কৰিব, অলপো দেৰি নকৰিব। আপোনালোকে এই বছৰটোত কাপোৰ, লগতে ৰেষ্টুৰেণ্ট বা খাদ্যবস্তুৰ ব্যৱসায় কৰিব পাৰে, ফাৰ্মিং কৰিব পাৰে, কৃষিৰ সৈতে জড়িত কাম কাজত সফলতা লাভ কৰিব। লগতে যদিহে আপোনালোকে লোহা বা ৰত্ন সম্বন্ধীয় ব্যৱসায় কৰোঁ বুলি ভাবে তাতো সফলতা লাভ কৰিব পাৰিব। তাৰোপৰি আপোনালোকে বিশেষকৈ সেৱাজনিত ক্ষেত্ৰবিলাকতো সহায় লাভ কৰিব পাৰিব বা তাতো আপোনালোকে কৰ্মপ্ৰাপ্তিৰ যোগ কৰিছে। আৰ্থিক দিশৰ পৰা এই বছৰটো ভালেই থাকিব। আপোনালোকৰ আয়ৰ স্ৰোত বৃদ্ধি হ'ব। বিভিন্ন ধৰণে আপোনালোকে উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। যিসকলে ট্ৰেডিং বা শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিম বুলি ভাবিছে তেওঁলোকে এবাৰ কৰিব পাৰিব। অৱশ্যে ইনভেষ্ট কৰাৰ আগতে অকণমান চালি জাৰি চাই ল'ব, সফল হ'ব পাৰিব। পৰাপক্ষত জুৱা বা লটাৰী এইবিলাকৰ পৰা আঁতৰত থাকিব, অনিষ্ট হ'ব পাৰে। যিসকল শিক্ষকতাৰ লগত জড়িত, চিকিৎসাৰ লগত জড়িত তেওঁলোকৰ বাবে এই বছৰটো খুবেই ভাল হ'ব। সন্তানৰ ক্ষেত্ৰত কিন্তু আপোনালোকে অলপমান সমস্যা পাব। বিশেষকৈ যিসকল দম্পতীয়ে সন্তানৰ আশা কৰি আছে তেওঁলোকে অকণমান অপেক্ষা কৰিব। যিহেতু শনি এবাৰ আপোনালোকৰ ৰাশিৰ পৰা যাবলৈ গৈ আছে, গতিকে অলপ সময় ৰৈ দিয়ক। 2025 এপ্ৰিলৰ পিছৰ পৰাহে সন্তানৰ কাৰণে চেষ্টা কৰিব, তাৰ আগতে চেষ্টা নকৰিব। কৰিলেও বিশেষ ফলপ্ৰাপ্তিৰ যোগ দেখা নাযায়। স্বাস্থ্যৰ ফালৰ পৰাও ভালেই থাকিব। সৰু সুৰা বেমাৰ আজাৰ হ'ব পাৰে, কিন্তু সাৱধানে থাকিব। আকস্মিক দুৰ্ঘটনাৰ যোগ পৰিছে, সৰু সুৰা দুৰ্ঘটনা হ'ব পাৰে। আৰু ঘৰত যদিহে কোনো বৃদ্ধ মানুহ আছে তেন্তে সাৱধান হ'ব, কাৰণ এইবাৰ অকাল মৃত্যুৰ যোগ সক্ৰিয় হ'ব। আকস্মিকভাৱে কোনো মানুহৰ মৃত্যু অথবা মৃত্যুসম যন্ত্ৰণা হ'ব পাৰে। অন্য ক্ষেত্ৰত এই বছৰটো আপোনালোকৰ কাৰণে ভালেই থাকিব। আৰু অধিক ভালকৈ তুলিবলৈ মই দি যাওঁ কেইটামান ৰেমেডি। সেইকেইটা হৈছে আপোনালোকে তুলসীৰ তলত চাকি জ্বলাব আৰু চাকি গছত কেইটামান তিল দি দিব। লগতে হনুমান চালিচা পাঠ কৰিব পাৰে বা লগত হনুমান চালিচা ৰাখিব পাৰে। হনুমান মন্দিৰত সেন্দুৰ দান কৰিব, তেতিয়াও ঠিক হয়। আৰু শনি মন্দিৰত মিঠাতেল দান কৰিব বা কোনো দৰিদ্ৰ মানুহক মিঠাতেল দান কৰিলেও আপোনালোকে সুফল পাব পাৰিব। এই বছৰটো আপোনালোকৰ বাবে আৰু অধিক সুসময় হৈ পৰক, তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানেই। আগলৈ আমি অন্যান্য ভিডিঅ'বিলাকত বাকী ৰাশিবিলাকৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম।